এফালে উচ্ছেদ আনফালে কোটি কোটি টকাৰ সোণৰ ভাণ্ডাৰ ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰক লৈ চৰ্চা ধুবুৰী গোৱালপাৰাই এইবাৰ ধনী কৰিব অসমক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশাসনে চলাই আছে উচ্ছেদ অভিযান গোৱালপাৰা লখিমপুৰ ধুবুৰীৰ লগতে প্ৰান্তে প্ৰান্তে থকা চৰকাৰী আৰু সংৰক্ষিত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে অংগীকাৰবদ্ধ বিজেপিৰ নেতৃত্বাধীন চৰকাৰ শ লোকক উচ্ছেদ চলোৱা হৈছে ধুবুৰী গোৱালপাৰাৰ পৰা তাৰ মাজতে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে ডাঙৰ তথ্য অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ মেগনেট লাইমষ্টন পোৱা গৈছে সোণৰ আকৰ গ্ৰেফাইট লুৰ আকৰ ভেনাডিয়াম আৰু সিলিকা সমগ্ৰ উত্তৰ পূবত মুঠতে 38টা খনিজ সম্পদৰ ভাণ্ডাৰ পোৱা গৈছে অসমৰ কাৰ্বি আংলঙত 28.8 নিযুত টন ৰেয়াৰ আৰ্থ ৰিচ চাইনাইটৰ ভাণ্ডাৰ ডিমা হাছাওত পোৱা গৈছে 1490 নিযুত টন লাইমষ্টন গোলাঘাট জিলা আৰু কাছাৰত বহু নিযুত টন সিলিকাৰ ভাণ্ডাৰ আছে কাৰ্বি আংলঙৰ চামচাম্পি পাহাৰ আৰু চামতেৰান পাহাৰত ৰেয়াৰ আৰ্থ এলিমেণ্টৰ বিশাল ভাণ্ডাৰ ধুবুৰী গোৱালপাৰা আৰু কোকৰাঝাৰতো বিশাল পৰিমাণৰ খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ থকাৰ কথা প্ৰকাশ কৰিছে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই তাৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এই উচ্ছেদ এই খনিজজাত দ্ৰব্যৰ বাবেই চলোৱা হ'ল নেকি এফালে উচ্ছেদ আনফালে কোটি কোটি টকাৰ সোণৰ ভাণ্ডাৰ ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰক লৈ চৰ্চা ধুবুৰী গোৱালপাৰাই এইবাৰ ধনী কৰিব অসমক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশাসনে চলাই আছে উচ্ছেদ অভিযান গোৱালপাৰা লখিমপুৰ ধুবুৰীৰ লগতে প্ৰান্তে প্ৰান্তে থকা চৰকাৰী আৰু সংৰক্ষিত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে অংগীকাৰবদ্ধ বিজেপিৰ নেতৃত্বাধীন চৰকাৰ শ লোকক উচ্ছেদ চলোৱা হৈছে ধুবুৰী গোৱালপাৰাৰ পৰা তাৰ মাজতে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে ডাঙৰ তথ্য অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ মেগনেট লাইমষ্টন পোৱা গৈছে সোণৰ আকৰ গ্ৰেফাইট লুৰ আকৰ ভেনাডিয়াম আৰু সিলিকা সমগ্ৰ উত্তৰ পূবত মুঠতে 38টা খনিজ সম্পদৰ ভাণ্ডাৰ পোৱা গৈছে অসমৰ কাৰ্বি আংলঙত 28.8 নিযুত টন ৰেয়াৰ আৰ্থ ৰিচ চাইনাইটৰ ভাণ্ডাৰ ডিমা হাছাওত পোৱা গৈছে 1490 নিযুত টন লাইমষ্টন গোলাঘাট জিলা আৰু কাছাৰত বহু নিযুত টন সিলিকাৰ ভাণ্ডাৰ আছে কাৰ্বি আংলঙৰ চামচাম্পি পাহাৰ আৰু চামতেৰান পাহাৰত ৰেয়াৰ আৰ্থ এলিমেণ্টৰ বিশাল ভাণ্ডাৰ ধুবুৰী গোৱালপাৰা আৰু কোকৰাঝাৰতো বিশাল পৰিমাণৰ খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ থকাৰ কথা প্ৰকাশ কৰিছে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই তাৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এই উচ্ছেদ এই খনিজজাত দ্ৰব্যৰ বাবেই চলোৱা হ'ল নেকি এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।